আজি এইগৰাকী আইতাৰ ঘৰলৈ আহিছোঁ তেখেতে এনেকুৱা ধৰণৰ ঘৰত নিজৰ জীৱন পাৰ কৰি আছে 10 বছৰ ধৰি তাকো অকলশৰীয়াকৈ ভাবকচোন তেখেতৰ নাম হৈছে তিলেশ্বৰী সোণোৱাল এতিয়া আইতাৰ ঘৰখন ভালকৈ দেখুৱাই লৈছোঁ আপোনালোকক আহক এয়া চাওক এটাই ৰুম বুলি ক'ব লাগিব এই পৰ্চনটো আপোনালোকে দেখা পাইছে নহয় ইয়াতে আইতাই নিজৰ খাবলগীয়া আহাৰ ইয়াতে বনায় ইয়াত বনাই পেলাই ইয়াত এখন বিছনা দেখা পাব কাঠৰ বিছনা ইয়াতে তেখেতে হোৱাৰ পাছতে এয়াই আৰু তেখেতৰ যোনটো ঘৰ এটাই ৰুম 4খন বেৰ আছে ওপৰত দেখা পাব টকৌপাতৰ চালি আছে এনেকৈ নিজৰ জীৱন তেখেতে সাধাৰণ এটা কোঠালিত পাৰ কৰি আছে বুলি মই ক'ম আইতা আপুনি চিন্তা নকৰিব আপোনাৰ ঘৰ মই দেখিলোঁ চালোঁ চব চালোঁ কিবা নহয় কিবা এটা কৰিবলৈ আহিছোঁ যি পাৰিম কিবা এটা কৰিম যাতে আপুনি নিজৰ জীৱন ভালকৈ কটাব পাৰে আইতাৰ ঘৰ আপোনালোকে দেখা পালে ভাবিলোঁ আইতাৰ কাৰণে শ্বপিং কৰি লৈ যাওঁ এতিয়া ঘৰত যিকোনো প্ৰয়োজনীয় বস্তু আইতাৰ কাৰণে আমি লৈ যাম যেনেকৈ বিচনা আইতা বিচনা চাবলৈ আহিলোঁ গোটেইখিনি চোৱাৰ পাছত ভাবিলোঁ এখন ৰেঞ্জত হৈ যায় এখন কিমান পৰিব 4,500 পৰিব 4,500 এখন পৰিব 2800 টকা বিচনা ভাবিছোঁ এখন লওঁ এখন চুজ কৰোঁ তাৰপিছত চকী এখন লাগিব আমাক বিচনা এখন লৈ ল'লোঁ সেইখন অলৰেডি আমি গাড়ীত উঠাই দিলোঁ এতিয়া লৈ ল'ম চকী এখন কাৰণ চকী এখন দুখন হ'লেও লাগিব এতিয়া ইয়াৰ ভিতৰত চবতকৈ ভাল চকী কোনখন হ'ব এইখন ভাল হ'ব লাষ্টিং কৰিব বঢ়িয়া আইতাৰ ওচৰত চকীও নাই ভাল লাগিছে ন আইতাৰ ওচৰত মানে চকীও নাই ভাবিছোঁ এই চকীখনে লৈ লওঁ বোলো বিচনাখন ল'লোঁ যিহেতু বাকী বস্তুখিনি লৈ লৈছোঁ যেনেকৈ এইফালে টুচৰখন লৈ লৈছোঁ তাৰপিছত আহিব এটা গাৰু আৰু এখন বেডশ্বীট আৰু লগতে গাৰু কভাৰ বগা লৈ লৈছোঁ দেখিবলৈ ধুনীয়া লাগিব এয়া এইখিনি বজাৰ ইয়াতে সমাপ্ত আইতা অলপ বজাৰলৈ গৈছিলোঁ এতিয়া বজাৰলৈ যোৱাৰ পাছত আপোনাৰ কাৰণে কেইটামান বস্তু লৈ আহিছোঁ আপুনি দেখা পাইছে নিশ্চয় বস্তুকেইটা এতিয়া তথাপিতো কৈ দিছোঁ আপোনাক যে কি লৈ আনিছোঁ আপোনাৰ বাবে বেছি একো আনিব পৰা নাই কেইটামান বস্তু আৰু দেই এখন বিচনা লৈ আহিছোঁ আপোনাৰ কাৰণে যাতে আপুনি ভালকৈ ধৰক শুবলৈ পাৰে ভাল এখন বিচনা পায় আৰু বিচনাৰ জৰিয়তে লগতে যোনখিনি বিচনাৰ লগত থকা প্ৰয়োজনীয় বস্তুটো চক গাৰু কভাৰ কিবাকিবি এইবোৰ বস্তু আৰু বাল্টিং এটা লৈ আহিছোঁ যাতে আপোনাৰ যোনটো ধৰি লওক সৰু বাল্টিং সেই বাল্টিংটো ব্যৱহাৰ নকৰিব পেলাই দিব পানীৰ ব্যৱস্থা মই পাৰিলে কৰি দিলোঁ হ'লে ভালকৈ মানে টিউবৱেল বহাই পেলাই কিন্তু সেইখিনি কাৰণে মোক আৰু অলপ সময় লাগিব বা ধৰক আৰু অলপ মানে সেইটো লেভেলত কৰিবলৈ আৰু অলপ মই ওপৰলৈ ভাবিব লাগিব সেইফালে ঢাল খাই গৈছে যে সেইখিনি মই ঠিক কৰি দিম দেই হ'ব নাই আৰু কিবা লাগিব নেকি কওক একদম খোলাকৈ কওক সঁচাকৈ এই নাই কি ধন্যবাদ দিব লাগে বা এতিয়া ঘৰটো অলপ যদি মেৰামতি কৰি দিব পাৰোঁ মানে তেতিয়া মোৰো ভাল লাগিব আপুনি থাকিও ভাল পাব অলপ অলপ গৰম লাগে কিন্তু হয় নাই গৰম লাগে ইস্কা হৈ গ'ল যে পাৰোঁ আৰু তেনেকৈ শুবলৈ সদায় থাকি অভ্যাস হৈ গৈছে তেনেকৈ শুওঁ আৰু ঠাণ্ডা দিনত টেনশ্যন নাথাকে কিন্তু নাথাকে ঠাণ্ডা দিন আহিলে সেইকাৰণে ভাল পায় সেনেকৈ ঠাণ্ডা দিন খুব ভাল পায় গম পাইছোঁ মোৰ নিচিনাই মই ঠাণ্ডা দিন খুবেই ভাল পাওঁ পানী লোকৰ ঘৰৰ পৰাই আনি খাওঁ আৰু এটিং আনো তাতে লোকৰ ঘৰতে গা ধুবলৈ যাওঁ তেনেকৈ চলিছোঁ আৰু বিচনাখন ক'ত উতৰাম সেইটো আপুনি কৈ দিয়ক লৈ যাম কাটি দিওঁ দেই এইখন বিচনা থৈছিলে চাওক তেখেতে কিবা একদম কাঠৰ বিচনা এখন বনাই লৈছিলে সেইফালে গোটেই খতম আৰু বিচনাখন স্পেচ হোৱা নাই এনেকৈ আমাৰ যে আমি কোনফালে ৰাখোঁ এতিয়া বিচনাখন যদি এখন এইফালে আওজাই দিওঁ ইখন বিচনাৰ কাৰণে স্পেচ নহ'ব কাৰণ যোনখন বিচনা আনিলে অলপ ডাঙৰ হয় এতিয়া এইটো ছাইডত ৰাখিবলৈ ভাবিছোঁ এইটো ছাইডত যাব নাই বাৰু এইফালে কৈ দিলে সোমাবলৈ বাটটো এইটো খুন্দিয়াই পিনে নোসোমাব নেকি মানুহজনী ইয়ালৈকে জুই যাব এইখন যদি আঁতৰাই দিওঁ জুই যাব আমাৰ সেইটোৱে ডিছকাশ্যন চলি আছে যে বিচনাখন আমি কেনেকৈ ধৰি লওক ফিটিং কৰিম এতিয়ালৈকে বুজি পোৱা নাই যে কোনটো কেনেকৈ কৰিম চাই লওঁ আৰু অলপ ভাবি চাওঁ কেনেকৈ কৰিলে ভাল হ'ব বাৰু এইটো দুইখিনি গোটেইখিনি এৰুৱাই খুঁটা পুতিব লাগিব নতুন খুঁটা লাগিব ন নতুন খুঁটা লাগিব বাঁহ লাগিব 20ডাল বাঁহ আমি কৰি পেলাই তেতিয়া আমি কি কৰিব লাগিব এই ঘৰটো মানে আমি এনেকৈ চিধাকৈ হেৰি কৰিব লাগিব ন চিধাকৈ বনাব লাগিব বেৰ তেৰা হৈ আছে অলপ সময় লাগিব লগালগ কৰিম বুলি কোৱা নাই অলপ সময় লাগিব কাৰণ বাজেটৰ কথা আছে বাজেটটো অলপ মিলাই লওঁ বাজেট এতিয়া আইতাৰ ঘৰখন য'ত দেখা পাইছে এই মাটিডোখৰ আইতাহঁতৰে আছিলে মই আছিলে বুলি কেলৈ কৈছোঁ ককা ঢুকোৱাৰ আগত ককাই এই গোটেই মাটিডোখৰ বিক্ৰী কৰি দিলে এতিয়া চাওক এই বাগানৰ পৰা আদি কৰি যিমান মাটি দেখা পাইছে গোটেইডোখৰে আইতাহঁতৰ আছিলে এতিয়া যিজন ব্যক্তিয়ে এই মাটিডোখৰ কিনিলে ককা ঢুকোৱাৰ পাছত আইতাক এখন ঘৰৰ লগতে এই মাটিডোখৰ আইতাক দি ৰাখিছে আইতাই যেতিয়ালৈকে সুস্থ থাকিব
এই মাটিডোখৰৰ লগতে ঘৰখন আইতাৰে হৈ থাকিব। তেখেতে মাটিডোখৰ দিয়াৰ বাবেহে আইতাই এনেকৈ নিজৰ জীৱন পাৰ কৰিব পাৰিছে, নহ'লে তেখেতৰ ওচৰত ঘৰ বুলিবলৈও একোৱেই নাছিলে। এতিয়া বহুতে এখন চিৰিয়েল চাই ভাল পায়, কিয় কি চাচ বি কাবি বহুতি, এনেকৈ চোৱা এণ্টাৰেষ্ট দিয়ে তেনে কিয় কি চাচ বি কাবি বহুতি পাৰ্বতী। এয়া আপোনাৰ কাৰণে এখন বিচনা লাগি গ'ল। ইয়াৰ পৰা আদি ইয়াত মানে এইটোৱে আৰু টুচক চক গাৰুৰ পৰা আদি কৰি এইখিনি আপোনাৰ প্ৰয়োজনীয় বস্তু অকণমান হ'লেও আৰাম পাব চাগে এতিয়া সঁচাকৈ। সেইফালে চকী এখন উঠনি চকীখন দেখাবলৈ থাকিয়ে গৈছিলে। এইয়া মানুহজন ভাল লাগে হয় ন, ধুনীয়া দেখিবে। এখনো নহয় কেইখন চাওক, সেইফালে 1 2 3 4খন ফটো একদম ডক্স এই পাৰ্টটোকে কাটি থৈছে আৰু বিগ ফেন। বিফৰ এণ্ড আফটাৰ এবাৰ চাই দিয়ক এতিয়া কিমান চফা লাগিছে। ইফালে বেৰ ইফাল হৈ আছে মানিছোঁ, সেইখিনি ঠিক কৰিম, কিন্তু বৰ্তমান চাই লওক এতিয়া কিমান অলপ মুকলি লাগিছে। নিজৰ মনটোৱে মুকলি লাগিব আইতাৰ নিজৰ। উঠনি কথা পাতিলোঁ, আপোনালোকে শুনিলে চাগে। মানুহজনে 3 সপ্তাহমান লাগিব বুলি কৈছে আৰু 20ডাল বাঁহ। মোৰ 3 সপ্তাহটো লাগিবতো নালাগে বাৰু। আপোনালোকে জনাবচোন, কোনোবা ধৰি লওক যিসকলে ধৰি লওক বাঁহৰ কাম কৰে বা আদি কৰি এনেকুৱা ঘৰ বনাই পাইছে, তেনেকুৱা যদি মোৰ কোনোবা ভিউৱাৰ্ছ আছে আপোনালোকে জনাবচোন। কাৰণ মোৰ ওচৰতো ইমান বাজেট নাই যে পটককৈ পকা ঘৰ এটা বনাই দিম। পৰা হ'লে বনাই দিলোঁ হ'লে, কিন্তু এই কেঁচা ঘৰটোকে যদি মই অকণমান মেৰামতি কৰি দিব পাৰোঁ বহুত ভাল লাগিব। আইতা নিজৰ ল'ৰা ছোৱালী নাই নেকি? এটা আছে। এজন আছে? অঁ, এনেই আপোনাৰ ল'ৰা ছোৱালী 2টা আছিলে, ছোৱালী এজনী ল'ৰা এটা। ছোৱালীজনী নাইকিয়া হ'ল। ল'ৰাটো আছে, বিয়া পাতি গাঁৱত আছে। অঁ, নেচাই নেকি তেখেতে আপোনাক? তেনেকৈ কিবা কিবি সহায় কৰে আৰু লগত থাকিবলৈ নিদিয়ে। অঁ, আপোনাৰ লগত থকা হ'লেতো আপোনাৰ ইমানখিনি অসুবিধা নহ'লে হ'লে। নহ'লে বাকী আপোনাৰ মনটো ভাল লাগিছে নাই সেইটো কওক? ভাল লাগিছে, ভাল লাগিছে। এই হাঁহিটা মাৰি যাম মিচিকীয়াকৈ। আপোনাৰ বেংক একাউণ্ট আছে নাই? আছে 250 টকা অকণ সোমাই। 250 টকা সোমাই? তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টটো দিব, নাম্বাৰটো দিব। এতিয়া ৰাইজে আপোনাক মৰম দিব যেনেকৈ যি বিচাৰে, সেইকাৰণে তাৰ একাউণ্ট নাম্বাৰটো মই আপোনালোকক দি দিম। আপোনালোকে স্ক্ৰীণত চাব পাৰিব। সেই নাম্বাৰটোতে আপোনালোকে যি বিচাৰে নিজৰ ফালৰ পৰা দি দিব। সেই পইচাখিনিৰে আইতাই নিজৰ প্ৰয়োজনীয় কাম বা নিজৰ প্ৰয়োজনীয় বস্তু বহুতখিনি আপোনালোকে ল'ব পাৰিব, কিনিব পাৰিব ন। বেলেগ একো নহয়, আপোনালোকে মোক ছাপোৰ্ট কৰিবলৈ অকল সাধাৰণ এটা কাম কৰিব লাগিব। সেইটো কাম হৈছে ইউটিউবত গৈ পেলাই সময় HOMOY চাৰ্চ কৰি পেলাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ সহায় হৈ যাব। তেনেহ'লে এয়াই আছিল আজি মোৰ ব্লগ, সমাপ্ত কৰি দিছোঁ। সদায় দৰে সুখী থাকক, সুখী থাকক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময় গৈ আইতাৰ লগত চাইনিং অফ।